হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এখন নতুন এটা ভিডিঅ' লৈ মই উৰ্বশী আকৌ আহিলোঁ আৰু আপোনালোকৰ সকলোখিনিয়ে কমেণ্ট দি আছিল যে মই যিখন জাতীয় বিদ্যালয়ৰ কিতাপ দিছিলোঁ সেই কিতাপখন আপোনালোকে বিচাৰি পোৱা নাই, আৰু যিসকলে বিচাৰি পোৱা নাই সেইসকলৰ বাবে আজি ভিডিঅ'টো কৰিবলৈ লৈছোঁ। আৰু আগত দুটা লেচন দিলোঁ যিখিনি আপোনালোকৰ বাবে দৰকাৰী বা মোৰ বাবেও দৰকাৰী। মই যিখিনি কৰি আছোঁ ঘৰত প্ৰেক্টিছ সেইখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আজি আকৌ নতুন এটা লেচন দিম মই এখন কিতাপৰ পৰা, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আৰু ঘৰত প্ৰেক্টিছ কৰিব পাৰে। আজি সকলোৱে যে কৈ আছিল কমেণ্টত কিতাপখন বিচাৰি পোৱা নাই, মই আজি কিতাপখনৰ আৰু এটা লেচন লৈ আহিছোঁ। আশা কৰিছোঁ যে আপোনালোকৰ ইয়াৰ পৰা বহুতখিনি সহায় হ'ব। এই কিতাপখন ফ'ল' কৰিলোঁ, আপোনালোকে মেথছত বহুতখিনি আগবাঢ়িব। মই যথেষ্টখিনি ইম্প্ৰুভ হৈছোঁ এই কিতাপখনৰ পৰা, আৰু মই লাহে লাহে এইটো কিতাপখনো লৈ আহিম। মই যি পঢ়িছোঁ ভাবিছোঁ যে আপোনালোকেও কিবা এটা হওকচোন। আৰু ADR যে ক্লিয়াৰ কৰিম বা আছাম পুলিচ SI ক্লিয়াৰ কৰিমে বুলি কৰা নাই, কিন্তু যথেষ্টখিনি জ্ঞানো আহৰণ কৰিছোঁ কিতাপখিনি। বহুতখিনি কিতাপ যিহেতু গোটাই লৈছোঁ, পঢ়ি বহুতখিনি আহৰণো কৰিছোঁ জ্ঞান। কিন্তু যে এইবাৰে চাকৰি পাই এইবাৰে চাকৰি জইন কৰিম সেইটো নহয়, নাজানো কপালত কি লিখা আছে, কিন্তু চেষ্টাটো সকলোৱে কৰিব লাগে। আপোনালোকেও চেষ্টা কৰকচোন। মই চিম্পল ইণ্টাৰেষ্ট সৰল সূত্ৰৰ বিষয়ে লেচনটো দি দিম। লেচনটো দিন বেছি দীঘলীয়া নহয়। আপোনালোকে যদি চিম্পল ইণ্টাৰেষ্টৰ ওপৰত কিবা হ'লেও কনফিউজন আছে এই লেচনটোৰ পৰা বহুতখিনি দূৰ হ'ব। এতিয়া মই আপোনালোকক ভিডিঅ' কৰি গোটেই লেচনটো দি দিছোঁ। সৰল সুত, চিম্পল ইণ্টাৰেষ্ট, ইয়াৰ বিষয়ে ইয়াত গোটেইখিনি ধুনীয়াকৈ আছে। সুত উলিয়াবলৈ সবৃদ্ধিমূলৰ পৰা মূলধনটো বিয়োগ কৰিব লাগিব, সেইখিনি ধুনীয়াকৈ বুজাই থোৱা আছে, যাতে এদিনীয়া কোনোবাই যদি প্ৰথমো চিম্পল ইণ্টাৰেষ্ট লেচনটো চাইছে ধুনীয়াকৈ বুজি পোৱাকৈ ইয়াত কথাখিনি দিয়া আছে। সৰল সুত, চক্ৰবৃদ্ধি সুত, সৰল সুত কেনেকৈ উলিয়াই ইয়াত দিয়া আছে ধুনীয়াকৈ। মই কৈ থকা নাই, আপোনালোকে ধুনীয়াকৈ চাই ল'ব। এইটো লেচন বেছি দীঘল নাছিলে, এটাই অনুশীলনী আছিলে আৰু সেইটো আপোনালোকক দি দিছোঁ।
এই ভিডিঅ'টো চাই চাগে সৰল সূতক লৈ আপোনালোকক কিছুমান কনফিউজনখিনি দূৰ হ'ব আৰু লাহে লাহে নেক্সট ভিডিঅ'ত বেলেগ এটা লেচন দিম একেটা ভিডিঅ'তে যদি দুটামান লেচন দি দিওঁ বহুতখিনি দীঘল হৈ যায় ভিডিঅ' চাই আপোনালোকে বহুত ভাল পালে আৰু যদিহে ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু এটা কথা আপোনালোকে লাহে লাহে মোক বহুত বেছি মৰম দিবলৈ লৈছে আৰু তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ আৰু ইমান ধুনীয়া ধুনীয়া কমেণ্ট পায় আৰু মোক ভিডিঅ' বনাবলৈ মন যায় মানে এটা কিন্তু বেয়া কমেণ্ট পালে মানে মনটো বেয়া হৈ যায় কিন্তু আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ যদি এনেকৈ উৎসাহ দি যায় আগলৈ ভিডিঅ' দিম আৰু আপোনালোকৰো সহায় হওক আৰু মোৰো সহায় হওক আজিলৈ আহিছোঁ ধন্যবাদ